ওম শান্তি। সম্বন্ধবোৰ খুব সুন্দৰভাৱে ছাকচেছফুলি প্ৰেমস্বৰূপ প্ৰেমৰে কিদৰে বান্ধি ৰাখিব পাৰি, একেবাৰে সম্ভৱ। আজিকালি কি হৈছে, বহুতে প্ৰেমৰ বাবে হাবুডুবু খায়, নহয় জানো? সঁচা অৰ্থত প্ৰেম মানে কি? আত্মিক প্ৰেম। আত্মাৰ পৰা যি প্ৰেম নিৰ্গত হয়, সেই প্ৰেমে আন এটা আত্মাক আকৰ্ষণ কৰে। আৰু সেই প্ৰেমত কোনো টাৰ্মছ এণ্ড কণ্ডিশ্যনছ নাথাকে। আনকণ্ডিশ্যনেল লাভ বুলি কোৱা হয়, যি হৈছে কোনো চৰ্তবিহীন, চৰ্ত নোহোৱা এটা সম্বন্ধ, যি পৃথিৱীৰ সকলোতকৈ উচ্চ শক্তি। প্ৰেম সকলোতকৈ উচ্চ শক্তি। গতিকে প্ৰেমত মানুহ হাবুডুবু খাইছে। প্ৰেমৰ সম্বন্ধ নীতিকে, অথচ আজিৰ যুগত এটা আনকণ্ডিশ্যনেল সম্বন্ধও গঢ়া দেখা নাই। কি হৈছে বাৰু তাৰ বাবে? আমি আত্মাৰ যি আমাৰ নিজৰ স্বৰূপ বৈশিষ্ট্য, আত্মাৰ যি স্বধৰ্ম, আত্মা প্ৰেম স্বৰূপ। আত্মা প্ৰেম স্বৰূপ মানে কি? আপুনি মই প্ৰেম স্বৰূপ। প্ৰেমৰে আমি পৰিপূৰ্ণ। প্ৰেম আমাৰ আত্মাত ভৰপূৰ। কিন্তু আজি সেই অনুভূতি অহা নাই। কিয় অহা নাই বাৰু? কাৰণ এতিয়া আত্মাত সম্পূৰ্ণ ক'লা ৰঙৰ বহু বিকাৰে আয়ত্ব কৰি পেলালে। আত্মাক একেবাৰে ৰং বদলাই পেলালে। সেইবাবেই কোৱা যায় কলিযুগ, ঘোৰ কলিযুগ, নহয় জানো? এতিয়াও দেৰি হোৱা নাই। যিসকলে প্ৰেমত হাবুডুবু খাইছে, যিসকলৰ প্ৰেম সফল নহয়, প্ৰেম মানে কেৱল এগৰাকী ছোৱালী ল'ৰাৰ সেই প্ৰেমৰ কথাই নহয়, মাতৃ আৰু সন্তানৰ প্ৰেম, স্বামী স্ত্ৰীৰ মাজত প্ৰেম, নহয় জানো? এজনে আনজনৰ প্ৰতি কৰা প্ৰেম। প্ৰেমেই তাৰ কেৱল সংজ্ঞা সকলোৰে বাবে বেলেগ বেলেগ হয়। যেতিয়াই আমি সকলোৰে বাবে প্ৰেমৰ সংজ্ঞা বেলেগ বেলেগ ধৰণৰে ক'বলৈ ল'লোঁ, তেতিয়াই প্ৰেম আচলতে এই পৃথিৱীৰ পৰা প্ৰেম আচলতে যি আনকণ্ডিশ্যনেল লাভ, সেয়া নোহোৱা হৈ গ'ল। আমি প্ৰেমস্বৰূপ। প্ৰেমত জগত চিনিবলৈ পাৰে। ৰাতিপুৱা শুই উঠি কেইটামান যদি এফাৰ্মেশ্যন কয়, ৰাতিপুৱা শুই উঠি নিজৰ আত্মাই যি হেৰাইছে প্ৰেমৰ শক্তি, সেয়া যদি আপোনালোকে আকৌ চাৰ্জ কৰি লয়, দেখিব আপুনি প্ৰেমত আপোনাৰ দৰে সৌভাগ্যশালী পৃথিৱীত আৰু কোনো নহ'ব। ৰাতিপুৱা শুই উঠি ক'ব, মই সৌভাগ্যশালী, মই প্ৰেমস্বৰূপ, প্ৰেম মোৰ স্বধৰ্ম। মই সকলোকে অন্তঃকৰণেৰে প্ৰেম কৰোঁ, স্বীকাৰ কৰোঁ। মোৰ জীৱন সংগী যেনেকুৱাই তেওঁক বা তাইক মই অন্তঃকৰণেৰে প্ৰেম কৰোঁ। মোৰ প্ৰেমত কোনো চৰ্ত নাই। মই অন্তঃকৰণেৰে নিস্বাৰ্থভাৱে সকলোকে প্ৰেম কৰোঁ। মোৰ হৃদয় প্ৰেমৰে পৰিপূৰ্ণ। মোৰ আত্মা প্ৰেমৰে পৰিপূৰ্ণ। মই প্ৰেমৰ সাগৰ, নিৰাকাৰ পৰম পিতা পৰমাত্মা, ঈশ্বৰ আল্লাহ ভগৱানৰ সন্তান। মই প্ৰেম স্বৰূপ। প্ৰেম মোৰ জনম সিদ্ধ অধিকাৰ। আজিৰে পৰা মই সকলোকে কেৱল প্ৰেম দিম। মই প্ৰেমৰ দাতা। মই এই সৃষ্টিত প্ৰেম সঞ্চাৰ কৰিম। মই মোৰ সম্বন্ধত থকা প্ৰতিজনক প্ৰেম দিম, আনকণ্ডিশ্যনেল প্ৰেম দিম। তাৰ বাবে মোক কোনেও একো দিব নালাগে। মোক কাৰোৰে পৰা একো নালাগে। মই কেৱল প্ৰেম দিম। মই এজন দাতা, মই প্ৰেমিক, মই প্ৰেমিকা, মই ঈশ্বৰৰ সন্তান। মই সকলোকে প্ৰেম বিলাম। এনেকৈ যদি ৰাতিপুৱা আপুনি চাৰ্জ কৰে, আপোনাৰ আত্মা প্ৰেমৰে পৰিপূৰ্ণ হৈ পৰিব। আৰু দিনটো আপুনি অনুভৱ কৰিব, আপোনাৰ ভাইব্ৰেশ্যনে আনকো প্ৰেমময় কৰি তুলিব। আহক আমি হেৰুৱা প্ৰেমক আকৌ ঘূৰাই পাওঁ। হেৰুৱা সম্বন্ধক এই প্ৰেমৰে আকৌ পূৰ্ণতা দিওঁ। আমি জীৱনত যি বিচাৰোঁ তাকেই পাব পাৰোঁ। সকলো আমাৰ ভিতৰত আছে। কেৱল আমি বিচাৰি তাক আকৌ চাৰ্জ কৰিবলৈ লাগিব, নহয় জানো? যদি আমি চাৰ্জ নকৰোঁ, তেতিয়াহ'লে কিদৰে বাৰু আমাৰ সেই হেৰুৱা শক্তি ঘূৰাই আহিব? গতিকে ব্ৰহ্মকুমাৰীজত ৰাজযোগ শিক্ষাৰ মাধ্যমেদি
কিদৰে আমি হেৰুৱা শক্তিবিলাক পুনৰ ঘূৰাই পাব পাৰোঁ আৰু জীৱনটো এটা স্বৰ্গীয় সুখ শান্তি অপূৰ্ব জীৱনৰ এক মাদকতাত জীয়াই থাকিব পাৰোঁ তাৰে ওপৰত শিক্ষা দিয়া হয়। আচ্ছা, ওম শান্তি।